নমস্কাৰ সকলোকে, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা সহজ ৰেচিপি, গধূলি চাহৰ লগত খাব পৰা এটা নাস্তা। প্ৰথমতে ভিডিঅ'টোত দেখাৰ দৰে দেখিছেনে? বইল আলু, ব্ৰেড আৰু মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, অকণমান আদা আৰু ধনিয়া পাত। আলুখিনি মই সানি লৈছোঁ। আলুখিনি সানি লৈ ব্ৰেডটো পানীত ভিজাই ল'ম। লৈ পেলাই পানীটো আতি দিম, দেখিছেনে? পানীখিনি নোহোৱা কৰি লৈ আলুখিনিৰ লগত দি দিম। ব্ৰেড মই 4খন লৈছোঁ আৰু বইল আলু লৈছোঁ মই 2টা মিডিয়াম চাইজৰ আলু। পানীখিনি আতি লৈছোঁ। যোনে যোনে জ্বলা খাই ভাল পায় জলকীয়াও দিব পাৰে, মই জলকীয়া দিয়া নাই। সৰু ল'ৰা ছোৱালী খালে জলকীয়া দিলে অকণমান সেয়া হয়, সেইকাৰণে মই জলকীয়া দিয়া নাই। যদি আপোনালোকে জ্বলা খাই ভাল পায় জলকীয়া দি দিব পাৰে। দেখিছেনে, মই ব্ৰেড 4খন আলু 2টাৰ লগত ভালদৰে সানি লৈছোঁ। আৰু মই আগতে ৰেডি কৰি ৰাখিছোঁ। পিঁয়াজ একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। ধনিয়া পাত, অকণমান ৰেড চিলি দিছোঁ, ৰেড চিলি পাউডাৰ, পিঁয়াজ আৰু আদা মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। আদা নিদিলেও হয়, মই দি দিছোঁ। দেখিছেনে, ধনিয়া পাত। এইখিনি এতিয়া একেলগে সানি ল'ম। নিমখ, একেবাৰে সহজ ৰেচিপিটো। জিৰা গুড়ি, চাট মছলা নিদিলেও হয়, থাকিলে দিব, নিদিলেও কোনো কথা নাই, নিদিয়াকৈও ভাল লাগে খাই। একেলগে সানি লৈ ভালদৰে গোটেইখিনি মিক্স হোৱাকৈ সানি লৈ ল'ব লাগিব। দেখিছেনে? মই ব্ৰেড এখন গুৰি কৰি লৈছোঁ। এতিয়া সানি লোৱা ব্ৰেড আৰু আলুখিনিৰে গোল গোল লাৰুৰ নিচিনা বনাম আৰু মিহি কৰি থোৱা ব্ৰেডৰ গুৰি অকণমান অকণমান দিম। আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে জনাবচোন। আগতে দিয়া ৰেচিপিকেইটা বনাইছেনে কোনোবাই? যদি বনাইছে মোক কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'ত লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব যদি ভাল লাগিছে। দেখিছেনে, আলুকেইটা বইল আলুখিনি লাৰু কৰি লোৱাৰ পিছত এতিয়া মই তেলত দিছোঁ। তেলখিনি ভালদৰে গৰম হ'ব লাগিব। তাৰপিছত গৰম হোৱাৰ পিছত লাৰুকেইটা দিয়াৰ পিছতে কি কৰিব লাগিব, জুইটো কমাই দিব লাগিব, কম জুইত ভাজিব লাগিব, নহ'লে ভিতৰৰ ফালে একেবাৰে কেঁচা হৈ থাকিব আৰু ওপৰখিনি ৰঙা হৈ যাব। কম জুইত বেছিকৈ ভাজিব। মই একেলগে 4-5টামান দিছোঁ। আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ দি ল'ব। দেখিছেনে, কালাৰটো আহিছে, দেখিছেনে? খাবলৈ বহুত সোৱাদ লগা হয়। দেখিছেনে? খাই চাব সকলোৱে। চাবচোন, ভিতৰখিনি মই দেখুৱাই দিম। ধুনীয়া হৈছে।